भाई लोग कैसे हो? कुछ तो बोलो। ठीक है आसे। भंडी कहाँ जासी गो? इधर देखो। बिक्सिंग नहीं साइकिल फोन আছে বিক্সিং নাই ও বেগ নাই কেলা বেগ নাই কেনেকুৱা ভাই কেনেকুৱা ভাই নকলে যে হাঁহি দিলে हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल। तो मोर লগত আছে ডিংকুল সদায় থকাৰ নিচিনাকৈ আৰু হেল্ল' তাৰপা বহুত দিনৰ পৰা এটা ড্ৰিম আছিল মানে সপোন আছিল এখন চাইকেল লোৱা ভাল। তো এখন চাইকেল আছে বাৰু অলৰেডি গিয়াৰ লগা চাইকেল এখন হিৰো স্প্ৰিণ্ট আৰু এখন নতুন অনা হ'ল। তো আজি সেইখনৰ ওপৰতে বনাই দিছোঁ ভিডিঅ'টো। তো মানে সপোন আৰু চবৰে থাকে সপোন। তো মোৰো এটা সপোন আছিল সেই চাইকেলখন লোৱা। তো মোৰ যোনখন মানে আগতে চাইকেল আছিল সেইখন হ'লে এখন হিৰো স্প্ৰিণ্ট। তো আমি এতিয়া বৰ্তমান এডোখৰত আছোঁ। এখন মানে কুপুহাটিং স্কুল বুলি কোৱা হয়, কুপুহাটিং স্কুল হাই স্কুল। তো আৰু মোৰ নতুন চাইকেলখন আছে সেইখন দেখা যায়। তো এইখনে মোৰ নতুন চাইকেলখন। আৰু আগতে মানে ইয়াৰ ডিংকুলৰ কোনো চাইকেল নাছিল, চাইকেলখন ষ্টেণ্ডাৰ্ড আগতে কোনো ডিংকুলৰ চাইকেল নাছিল। তো এতিয়া আমি দুইটাই দুখন মানে হৈ গ'ল দুখন। এতিয়া এইখন ল'ব নাইবা সেইখন ল'ব, দুইটা এতিয়া ক'ৰবাত যাম আৰু ৰাইডত, চাইকেল ৰাইডত যাব পাৰিম। এতিয়া দুখন হৈ গ'ল যিহেতু। তো এতিয়া যাম এনেই এপাক ওলাই যাম, অফ ৰোডিং কৰিমগৈ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। পুৰণা চাইকেলখন অলপ বেছিয়ে পুৰণা হৈ গৈছে। এখন কমেও 2016 মানতে লোৱা। তো 16-15 মানত লোৱা। তো এইখনৰ মোৰ নতুনখনৰ দাম হৈছে 9500 পৰিছিল। আৰু এতিয়া এনেই এপাক ওলাই যাম, দেখাম ধুনীয়াকৈ। তো ক'ৰবাত বাগানৰ মাজত যাম চাগে, বাগানৰ মাজত। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল পাব। তো এতিয়া আমি যোনদিনা গৈ আছোঁ না বম অফ ৰোডিং, এইটো হ'ব গোটেই বম অফ ৰোডিং। ये उठा दी ना मोर, हम भी उठा देंगे। ओ भाई साहब मारो मुझे। तो এতিয়া গৈ থাকিম আৰু আগত মজা প্লেচ পাম, বোম প্লেচ। মোৰ মানে বাগান চাগান এৰিয়াবোৰ বোম মজা লাগে। তো দেখাই আছোঁ চাইডত এইবোৰ বাগান আৰু মোৰ বেকত ডিংকুল। মানে কি আৰু বাগান পথাৰ এইবোৰৰ মাজত ব্লগ বনাবলৈ লাজ কৰে। কি কাৰণে লাজ কৰে নাজানো আৰু মানে কি হয়, চেলফি ল'বলৈ টান পায় আৰু মানে কিবা গাঁৱলীয়া বুলি ভাবিব বুলি। কিন্তু লাজ কৰিবলগীয়া কি কথাটো আছে, যিটোৰ পৰা আমি মানে খাদ্য পাওঁ ন, এইবোৰ ধাননি পথাৰ এইবোৰৰ পৰা আমি যিবোৰ খাদ্য পাওঁ, এইবোৰৰ পৰা লাজ কৰিবলগীয়া কি কথাটো থাকে মই বুজি নাপাওঁ। লোকেল বস্তু যিটো আছে আৰু সঁচাটো সঁচাই, নথকাটো নাই। ए कहाँ जाता है भाई लोग कैसे हो? कुछ तो बोलो। ठीक है आसे। এনেকে আৰু গাঁৱৰ মাজত। অ ভাইটি কি খবৰ? ভালেই ন? ভন্ডি कहाँ जासी गो? इधर देखो। খবৰ খাতি অকে বা? ঠিক বা?
বেগ চেক নাই চাইকেলখনে আছোঁ বেগ চেক নাই মানুহকেইটাই আছে 50 টকা কি কেজি পুৱা 50 পুৰা 50 কেজি 200 টকা কেনেকুৱা পাই নকলে যে হাঁহি দিলে ভাল পায় নে বেয়া পায় ভাল পায় ন কৌশিক ব্লগ বুলি আছে চাব তেতিয়া আপুনিও চাব কৌশিক ব্লগ ইউটিউব আছে নে আছে চাব তো মানে এনেকৈ ছাবস্ক্ৰাইবাৰবোৰ বঢ়াবলগীয়া হৈছে তো এইডোখৰ যোনডোখৰত আমি আছোঁ এইডোখৰ চকিটিং তিনিআলি বুলি কয় অঁ দাদা কি খবৰ ভালনে কি বিকিছে শুকান মাছ বৰ খাতৰা গুণ আছে কিন্তু কেইটকা এইবোৰ চাইজ চাই আছে নেকি মালটো চাইজ চাই মোৰ চেনেলটো চাব কৌশিক ব্লগ বুলি আছে দেই ইউটিউবত ঐ ডিংকুল স্পীডত আহা অলপ অ'কে অ'কে গৈ আছোঁ যিয়ে হওক আৰু আমি মানে ব্লগত দেখাব লাগে চব বস্তু নে কি কওঁ কিবা এটা আমি এতিয়া অকণমান আগত গৈ পেলাই এখন কিবা এখন পাওঁ আৰু মুঠতে দেখাম অঁ এইবোৰ মানে ভাল লাগিছে চাইকেল লৈ পেলাই প্ৰথম বাগানৰ কাম কৰা মানুহৰ ছুটি হৈছে এতিয়া গোটেই ৰাস্তাত ভিৰ হৈ আছে অ' ভাই আহিলে সোনকালে এন্ধাৰ হৈ যায় আৰু আমি ওলোৱা টাইমটো অলপ দেৰি কৰি দিলোঁ আচলতে এই ৰখিবলৈ কৈ মোক বহুত দেৰি কৰাই দিলে কিবা ক'বানে তাৰ বিষয়লৈ এই একো নাই অকণমান দেৰিকৈ ওলালে এইটো টাইমতে মানুহসোপাক দেখিবলৈ পায় যিবোৰ মানে কাম কৰি ওলাই মানে অঁ সেইটো হয় বাৰু যিবোৰ মানে বাগানৰ কাম কৰি ছুটি হোৱাৰ পিছত যায় সেইটো টাইমতে দেখিবলৈ পোৱা যায় তো এতিয়া আমি যোনডোখৰত আছোঁ এইডোখৰ গোটেই বাগান গোটেই চাইডে চাইডে বাগান আছে লৈ ল'লোঁ তো এখন BMW আৰু চলাই গৈ আছোঁ মানে চকিটিং বাগানখন আমাৰ ঘৰৰ পৰা প্ৰায় 3-4 কিলোমিটাৰ ভিতৰতে পৰে কিন্তু আমি অহা নহয় মানে কোনো লগৰ চগৰ নাই এইপিনে চকিটিং পিনে তেনেকৈ এইপিনে ভিডিঅ' এবাৰো বনাইছোঁ আৰু ডিংকুলৰ অলপ শুকাইছে মাজে মাজে চিঞৰিছে টাৰজান বনিব মন গৈছে হেনো বোলে আৰু এইখন চাওক গোটেই বাগান অফৰোডিং কৰিম অফৰোডিং তাকেতো এখন চাইকেলখন পুৰণা হৈ গৈছে অলপ কেৰেক মাত্ৰা দিছে তেওঁ বুলি অ'কে আছে বুলি কৈছে ডিংকুলে অ'কে আছে আৰু ডিংকুলে কৈছে যেতিয়া অ'কে আছে কেনেকুৱা আছে অ'কে জুই তাবাহি নেক্সট লেভেল তাবাহি আৰু কিবা কিবি চব আৰু অঁ এইবোৰ চব হেনো বোলে আৰু আমি ক'ৰবাত যাম দূৰলৈ যাম চাইকেল লৈ ন ডিংকুল অঁ হয়তো কাজিৰঙা চাইডে যাবলৈ আছোঁ অঁ চাইকেল লৈ তো যাম কোনোবা দিনাখন দিন মিলিলে অঁ তো যাম কোনোবা দিনাখন ভাল লাগিব গৈ তো ছাপোৰ্ট কৰিব আপোনালোকে লাইক কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নতুনকৈ অহাসকলে আৰু কমেণ্ট মাৰি দিব আৰু বেয়া পোৱাসকলে আৰু ডিছলাইক মাৰি দিব নকওঁ ডিছলাইক নামাৰিব বুলি মাৰি দিব
মাৰি দিব কৈছে খালি আৰু চবে ডিছলাইক মাৰি দিলে মনটো বেয়া লাগিব লাইক মাৰি দিব তাত গৈ পিনি বৰ মজা জেগা এডোখৰ আছে মজা জেগা মানে কি আৰু বাগানৰ মাজতে আগলৈ চাবলগীয়া হৈছে আপোনালোকক দেখাইছে এনেকৈ কৰি বেক চাইডৰ পৰাই তো এইবোৰ গাঁত গোট গোটেই সেইডোখৰ দেখিছে ন এইডোখৰ মানে কি আৰু মাজে মাজে এনেকুৱা ঠাইবোৰ আহিব লাগে ওচৰতে আছে কিমান ধুনীয়া ধুনীয়া ঠাই ন বাগান চাগান ওচৰতে নদী চদী থাকে তো আমি আচলতে এইবোৰ জেগা ইমান এটা অহা নহয় আমাৰ বাইকতে বেছিভাগ ঘূৰা অহা নহয় আৰু মানুহে ভালো নাপায় কিন্তু মানে এইবোৰ আছলি মজাবোৰ এইবোৰ জেগাতে পায় আছলি মজাবোৰ আহিব লাগে মানুহবোৰ এইবোৰ জেগাটো কিনো আৰু মানে চব দূৰতে গৈ যে আৰু এনজয় কৰিব পাৰি সেইটো নহয় ওচৰতো কিছুমান জেগা আছে আপোনালোকে সহায় কৰিব ইয়াকো সহায় কৰিব লগতে মোৰ নতুনকৈ চেনেল এটা খুলিছো ইয়াৰ চেনেল এটা আছে ডিংকুল ব্লগছ বুলি চাব মোৰ ভাগতো চাব আমাৰ এনেকে আমি দুইটাই একেলগে ব্লগ বনোৱা হয় তো আপোনালোকক এনজয়মেণ্ট দিবলৈ আমি চেষ্টা কৰিম যিমান পাৰোঁ তাৰপৰা আপোনালোকক সহায় কৰিব ইয়াৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব চবে চেক কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু মোকো কৰিব ইয়াকো লাইক এটা দিব আৰু লাইক এটা চাই পেলাই দিব লাইক এটা দিব এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আজি ভিডিঅ'টো কিমান দীঘল হ'ল গম নাপাওঁ কিন্তু এনেই বনালোঁ আৰু মোৰ চাইকেলখন লোৱাৰ কাৰণে তো সকলোৰে সপোন থাকে মই জানো সকলোৰে সপোন পূৰ হওক তাৰে কামনাৰে তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই